Pinila Kangor, Trogduar Baguri constituency Kaparno, Dolamara long postman upon Peranke Tum Lam Tasi, Karju. Bangso Karju Nang Kokalam Tekela Puhelo, Dolamarang, Kang along Onjungatum post office along, Dampen Majok Tachitong Tiki, Lassi Kopia Potsi, postman, Amitanga Sai Chiklam Kreden Mapusi, Flardakpen, Karju. Bangso Karju, who postman Mukur, Bordoloi Penkatake Nili Sakuriki Tom, the Kokamasi, Clampatang de Titulo Pusi, Peranke no Ninja. La Penke. Postman liputi amitanga sai ke chiklem nang jike kinang sot kopisi muni datum documents kai apply ma lake post office along si nang leji sitami postman abang ahema long thonam de titi lapen rada tumta chilong le titi lapen ke dolamra post office ke pangram chai sansi theklong lapen postman pen clarda pen kachan ke dukana long aja santa tikang ke pusi kaning je sitami joy pen birta ke long dun ke dukana long bikang hop titi Lassi Karju duno non pen ke phone call po la pen phone call a hudra da tumta nang deng du nang ji pusi pherangke achino ningje achima pinanga tumke phone call da deng de da titik la pen ke pinanga na documents ke bukajan pen ta nang lepik dukana long bitikang hop titik lasi chihumri dam si ke me puta pherangke achino ningje pon Duar Baguri pen Edwardson Crew Karbiang Long TV9 News Moto 26 বছৰ হ'ল 26 বছৰ কৰিছে এটা আপোনাৰ কাম কৰাটো এটা কাৰ্বি আংলংতে কৰে নে আসামত কৰে কি কয় এটোতো আসাম মানে বুকাখাত সাব অফিস বুকাখাত সাব অফিস আন্ডার টু দলামৰা ব্ৰাঞ্চ অফিস হ্যাঁ এটা এনে আসাম গভৰ্ণমেণ্ট এইটো চেণ্ট্ৰেলৰ হয় তাৰপৰা আৰু ইয়াতো আপোনাৰ হেৰি ডাকঘৰ হিচাপেতো আজি 26 বছৰে কাম কৰি আছোঁ এতিয়া ধৰি লওক আগতে ইয়াতে 3জন আছিলে হা এই এমপ্লয়াৰ এতিয়া বৰ্তমান এজনকে 2জন লৈ গ'ল এতিয়া বৰ্তমান এজন আছে এতিয়া এজনৰ অকলে মানে এইটো পোষ্টমাষ্টাৰ কামটো কৰি আছোঁ পোষ্ট আকৌ যোৱা আজি 1.5 বছৰৰ আগত পোষ্টমেনৰ কামটো দায়িত্ব দিলে তাৰপিছত আকৌ মেইল অনা নিয়া কামটো দায়িত্ব দিলে আজি 1.5 বছৰে 3টা সাৰ্ভিস অকলে কৰিব লগা হৈছে আচ্ছা 3টা চাকৰি কৰি আছা 3টা চাকৰি কৰাটো আপোনাৰ কষ্ট আছে নে নাই কিবা কষ্ট আছে নে নাই কিবা কাম কৰাটো অসমত বহুত কষ্ট আছে মানে চিঠি ইয়াতো কাৰ্বি আংলঙৰ এৰিয়াটো চিঠি আজিকালি বহুত যথেষ্ট আহে বেংক প্ৰত্যেকটো বেংকৰ মানে কেনাৰা বেংক এইটো বৰোদা বেংক SBI বেংক হা তাৰপৰা AGV বেংক এনেকৈ বেংকৰ বহুতখিনি হেৰি আহে এতিয়া অকলে আজি 1.5 বছৰে অকলে সেইখিনি 3টা কাম চলাই আছোঁ এটা অকলে বহুত কষ্ট মানে কৰিব লগা হৈছে আচ্ছা কিমান বছৰ কিবা আপোনাৰ চাকৰিটো মানে দৰমহাটো কিমান পায় এতিয়া বৰ্তমান আমাৰ 12,000 পৰা এতিয়া বৰ্তমান 22,000 পাই আছোঁ 22,000 পৰা আপোনাৰ ঘৰৰ ছোৱালী মানে চলি আছে একদম এটা নিয়ম হেৰিয়াতহে চলি আছোঁ মানে কোনো হেৰি নাই প্ৰফিট নাই আৰু কি কয় অহা যোৱা বোকাখাতৰ পৰা দলামৰা অহা যোৱাই আপোনাৰ 140 টকা ভাড়া ডেইলি আৰু সেইটো হিচাপত মানে মই নাম মাত্ৰ মানে কামটো চলাই আছোঁ বহুত কষ্ট কৰি পেলাই এটা ৰাইজৰ কিবা এতিয়া ইয়াতে বহুত কিবা ডকুমেণ্টছ এটা আধাৰ কাৰ্ড কিবা কিবি বহুত এটা আছে এটা ৰাইজক কেনেকৈ দিয়ে আপোনাৰ ৰাইজক আৰু মানে আপোনাৰ যিবিলাক আৰু আহি পেলাই ইয়াত মই বহিহি হা বহি পেলাই আৰু কিছুমান খবৰ দিওঁ হা তাৰপিছত কিছুমান গৈ পেলাই ঘৰতো দি থৈ আহোঁ আৰু তেনেকৈ কাম চলাই আছোঁ ৰাইজৰ কিবা কিছুমানতো কিবা এটা ৰাইজৰবিলাক যে আমাক কিবা কমপ্লেইন দিছিলে নোপোৱা বহুত মানুহকেইটা আছে মানে খবৰ নিদিয়াকৈ মানে বস্তুকেইটা দোকানকেইটা কোনোবা যদি আহে আপোনাৰ জুথনি কৈ যে কোনোবা বগাজানৰ পৰা কোনোবা মানুহকেইটা আনি পেলাই দোকানত থৈ দিয়ে এইটো কোনে হ'ব এইটো ক'ব পাৰে নেকি কি কয় দোকানত মানে ধৰি লওক মই ডিউটি টাইমত বস্তুখিনি লৈ আহোঁ ডিউটি টাইমত থকালৈকে মই কামখিনি চলাই যাওঁ
তাৰপিছত আকৌ মই গুচি যোৱাৰ পিছত পাব্লিকৰ অসুবিধা হয়, পাব্লিকে কাৰণ ঘপককৈ আকৌ বোকাত যাব বিচাৰি যাব নোৱাৰে। তাৰপিছতে এই ময়ো ফটককৈ যিকোনো সময়তে আহিব নোৱাৰোঁ, কাৰণ আমাৰ ৰাতিপুৱা 7টা বজাৰ পৰা ডিউটি থাকে। ৰাতিপুৱা 7টা বজাত কম্পিউটাৰ টেবুল চব ভৰাব লাগে। ভৰাই সেইখিনি নেটৰ কাৰণে কেতিয়াবা 3 ঘণ্টাও লাগি যায়। হা, সেইখিনি আকৌ কৰি মেলি গা চা ধুই আকৌ বোকাহাটত সেইখিনি ল'ব লাগে, মেল ল'ব লাগে। মেল লৈ আকৌ দলমৰা আহিবলৈও মানে গাড়ীৰ অকণমান প্ৰব্লেম, সময়মতে গাড়ী নাপায়, জানেই চাগে। হয়, তেতিয়া 11-12টামান বজাত আহি পাই আকৌ চিঠি পত্ৰ দি মেলি আকৌ ৰাতি গধূলি 4টা বজাত বোকাহাটত আকৌ মেইল ল'বগৈ লাগে। লৈ মেলি আকৌ সেইখিনি হোৱাটছআপত আকৌ গোলাঘাট পঠাব লাগে। হা, দলমৰা ৰাইজৰ কাৰণে আপোনাৰ কি ক'ব পাৰিব এতিয়া? মানে আপোনাৰ এতিয়া পৰাতো নিজে দোকানত মই থৈ দিম, ইয়াৰ পৰা লৈ ল'বি বুলি ক'ব? ল'ব মানে মই আমাৰ এজন দায়িত্ব এটা দি থৈ গৈছোঁ। তেখেতে যদি আহে মোলৈ কোনোবাই ফোন কৰে, মই তেতিয়া ইয়াতে ল'বলৈ কওঁ মানে। হা, ৰাইজেও আপোনাক ক'ব লাগিব যে এতিয়া আপোনাক কৈ দিব লাগিব যে সকলো মানে আপোনালোকৰ ইয়াতে আহি পেলাই ইয়াৰ পৰা লৈ ল'বি বুলি ক'ব নেকি? ক'ব মানে যদি তেখেতৰ আৰ্জেণ্ট চিঠিখন আহে, যদি ইয়াতে খবৰ কৰিলে যদি পাই যায়, তেতিয়া তেখেতে চহী কৰি পেলাই লৈ যাব পাৰে। হা, কাৰণ মোৰ মানে দূৰ হয় এই বোকাহাটৰ পৰা, আৰু অফিচ টাইমত মোক পাই যাব। আৰু অফিচ হেৰি হ'লে মানে যোৱাৰ পিছততো আকৌ কেতিয়াবাতো বিচাৰে 7-8টা বজাতো বিচাৰে, তেতিয়া মইতো দিব নোৱাৰোঁ। পোষ্ট অফিচ লগততো সদায় বন্ধ কৰি থাকে যে। হা, দলমৰা পোষ্ট অফিচটো বন্ধ মানে যিটো তাত আছে, সেই তাত অফিচটো মানে ধৰি লওক মানুহ কোনো নাযায়। মই বহুত দিন বহিলোঁ আগতে, কিন্তু এতিয়া ধৰি লওক তাত অফিচ খুলি পেলাই তাত মই বহি থাকিলে মোৰ এইখিনি কাম নহয়গৈ। এই কামখিনি নহয় কাৰণে মই ইয়াতে আহি পেলাই মই খুব হেৰি কৰি আছোঁ, কি কয়, কামখিনি চলাই আছোঁ। আপোনাৰ এতিয়া দোকানটো কাৰ দোকানকে ক'ব, মানে কাৰ দোকান থ'ম বুলি কৈ দিব? কাৰ দোকানতে থ'ব এতিয়া, মানে দায়িত্ব দিব কাৰ দোকান? মই তেনেকৈ দায়িত্ব কাকো দিম বুলি মানে ভাবি লোৱা নাই বা সেইকাৰণে নাই। মই মানে কামটো চলাই আছোঁ থকালৈকে, আৰু এইটো মই দায়িত্ব বুলি কোনোবা এখন দোকানত দি পেলাই দায়িত্ব দিম সেইটো কথা কোৱা নাই। আৰু ৰাইজৰ অসুবিধা অনুযায়ী মোক ফোন কৰিলে বা খবৰ ল'লে মই জনাই দিম, বা মই পাছদিনাখন নিজে যাম বুলিও কৈ দিম। হা, সেইটো ৰাইজে অসুবিধা হ'ব নালাগে। খালি ৰাইজে আহিব লাগে মোৰ ওচৰত, মানে মই আহিলে বিচাৰিব লাগে বস্তুটো। কাৰণ মই গোটেই দলমৰা ইমান ডাঙৰ এৰিয়া, তাত মই গোটেই মানুহ চিনি নাপাওঁ, হেৰি নাপাওঁ। আৰু মোৰ অকণমান কাণৰো প্ৰব্লেম আছে, গম পাই নাই? নাম কি আছিলে? মুকুল বৰদলৈ।